हेलो गाइस आई होप সকলো ভালে আছে সকলোকে স্বাগতম নতুন এটা দিন আৰু ব্লগৰ হৈতে আৰু ডেইলি আপডেটৰ কাৰণে ব্লগ এটা ষ্টাৰ্ট কৰিলো আশা কৰো সকলোৱে চাই পেলাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাই কমেন্ট কৰিব কেনেকুৱা লাগিছে সো গাইস এতিয়া ৰাতিপুৱা কাম বন কৰি আজৰি আৰু এই পিনে এলাৰ্জিটো এতিয়া স্কিনত হৈছে প্ৰথমতে চকুত আছিল চকুটো ভাল পালো চকুটো ভাল পোৱাৰ পিছত এতিয়া হৈছে স্কিনত মানে ৰাতিপুৱা যেতিয়া গাধি অহা হয় না গাধি অহাৰ পিছত মানে স্কিনটো এনেকুৱা খুজাৰ পিছত গোটেই স্কিনটোতে ডবুলি দি ফুলি উঠা নিচিনা হয় এয়া দেখিছে এনেকুৱা হয় আৰু মানে খুজালে বহুত খুজা কিন্তু মই খুজা নাই খুজালে আকৌ বহুত ফুলি উঠে তাৰ কাৰণে মই খুজা নাই আৰু মানে স্কিনটো তো মুখত হৈছে আকৌ গাটো গোটেই খুজাবলৈ ধৰে তাৰ কাৰণে ভাবিছে এবাৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব যাই পেলাই ভালকৈ দেখুৱাব লাগিব কি কাৰণত এলাৰ্জিটো মানে চকুৰ পৰা এতিয়া স্কিনত হৈছে আৰু ৰুমটো সিজিল কৰি লৈ ললো অকনমান সৰু কৈ কৰিব লগিয়া আছে গোটেইখিনি কৰি লম আৰু চাই থাকিব ব্লগটো সো গাইস আহিছে এতিয়া মই বাইদেউ অকনমান হেল্প কৰিবলৈ মানে ওচৰতে থকা নামঘৰটো তাত চাহ খুৱাব তাৰ কাৰণে মই বাইদেউ অকনমান হেল্প কৰি দিবলৈ আহিছো আৰু এতিয়া মই ৰুটিখন বেলি সো গাইস এতিয়া আছো আমি নামঘৰৰ ভিতৰত আৰু হিয়া কৰিবলৈ আহিছো ইয়াতে মানে এতিয়া নাম ধৰা হৈ গৈছে আৰু হিয়া লোৱা হোৱাৰ পিছত এতিয়া প্ৰসাদ বিতৰণী হ'ব তাৰ পিছত ইয়াতে চাহ খোৱা হ'ব সকলোবোৰে লগ হৈ পেলাই আৰু এতিয়া প্ৰসাদ বিতৰণী হোৱাৰ পিছত এনেকুৱাকৈ চাহবোৰ এনেকুৱাকৈ প্লেটবোৰ সাজি অনা হৈছে আৰু গোটেইবোৰে লগ হৈ পেলাই একাপ চাহ খাই ল'ম বুলি ভাবিলো আৰু এতিয়া সকলোবোৰ কাম বন কৰি আজৰি হৈ যাব ওলাইছো 15 আগষ্টৰ বজাৰ কৰিবলৈ মানে সেইদিনাখনে কুৰ্তি এটা আনিলো সেইটো আকৌ বহুত ডাঙৰ হয় তাতে তাৰ কাৰণে সৰু চাই কুৰ্তি এটা বিচাৰিব যাব ওলাইছো 6:15 মান সময় হৈছে আৰু এইপিনে মুনু চাওক ফ্ৰক এটা নতুন আনিছো কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু এইপিনে ফ্ৰকটো এইটো চাওক বহুত ধুনীয়া লাগিছে মোৰ ফ্ৰকটো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু দিল্লী আপডেট দিয়া কাৰণে মই ব্লগ বনাইছো আৰু ইনফৰমেটিভ ব্লগ মই বনোৱা নাই যেহেতুকে মই ইনফৰমেটিভ ব্লগ বনাবলৈ নোৱাৰো হিমান এটা বিচাৰি মই বনাব নোৱাৰো কেনেকুৱা জিকটো পাৰিছো মই সেইটোৱে ব্লগ বনাবলৈ চেষ্টা কৰিছো আশা কৰো সকলোৱে চাই পেলাই ভাল পাইছে কেনেকুৱা লাগিছে সকলোৱে কমেন্ট কৰিব আৰু এতিয়া মই বিজয়নগৰৰ ৰাস্তাত যাই আছো এইপিনে এতিয়া আন্ধাৰে হৈ গল বহুত আৰু গৈ আছো আমি আৰু গাইস এতিয়া মানে এনেকুৱা হৈছে গোটেইবোৰ দোকানে বিচাৰি কুৰ্তি নেপালো আকৌ তাইৰ সাইজত হোৱা কুৰ্তি নাই বহুত ডাঙৰ কুৰ্তি তাৰ কাৰণে ভাবিছো হেইটোকে সৰু কৰি দিব লাগিব আহিলো এতিয়া ষ্টেচনাৰী দোকানত অহাৰ পিছত আহিছো যেটো মানে বেনি গুঠি পেলাই মালা এডাল গাঠিব লাগিব সেই পাতে নিব আহিছো ইয়া দেখিছেনে কাগজৰ মালাপাত এইপাত লৈ যাই পেলাই আকৌ কিছুমান বস্তু কিনিব লগিয়া আছে দোকানখনত সেইখনতে কিনি আছো এতিয়া আহি পালো গাইস ফাইনালি দোকানৰ পৰা ডাইৰেক্ট এম বজাৰ মানে আহিছে তাই পেন্সিল বক্স কিনিবলৈ বহুত দিনৰ পৰা পেন্সিল বক্স এটা লাগে বুলি কৈ আছিল আৰু BTS যেটোকে নতুন পেন্সিল বক্স ওলাইছে তাকে তাই কিনিবৰ কাৰণে কৈ আছিল আৰু হেইটোকে নিব আহিছে তাই এটাৰ পিছত এটা চাই আছে মানে কোনটো লব কোনটো নলব এনেকুৱা যেন লাগিছে তাইৰ আৰু দেউতাকে ওচৰতে বহি পেলাই চাই আছে চাৱা তুমি কোনটো ভাল লাগে তাই চাই আছে আৰু এইপিনে মই থিয় হৈ আছো আকৌ এম বজাৰখন আপোনালোকক দেখুৱানো কিমাননো দেখুৱাম যেহেতুকে দেখুৱাই থাকো আৰু প্লিজ গাইস সকলোৱে মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেন্ট কৰি দিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নিদিয়ে প্লিজ সকলোৱে লাইক কৰি দিব বাই বাই